নমস্কাৰ। আজি যিহেতু গণেশ চতুৰ্থী সেইকাৰণে ভাবিলোঁ আজি অলপ খিচিৰিকে খাওঁ। এয়া দেখিলে নহয়, যিখিনি পাচলি লৈছিলোঁ সেইখিনি কাটি ল'লোঁ। এতিয়া এখন কেৰাহীত অলপ এনেদৰে জিৰা আৰু আদা দি লৈছোঁ। তাৰপিছত অকণমান লৰাই পেলাই তাত অলপ মই এতিয়া হালধি দিছোঁ। হালধি দিয়াৰ পাছতে যিহেতু মই পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰা নাই সেইকাৰণে অকল আদা দিছোঁ। এয়া দেখিলেনে, আলু, ৰঙালাও আৰু বিলাহীখিনি লগতে দি ধুনীয়াকৈ ভাজি লৈছোঁ। এনেদৰে ভাজি ল'লে খিচিৰিখিনি খায়ো ভাল লাগে, সোৱাদো হয়। গতিকে এনেদৰে ভজাৰ পিছত অলপ নিমখ দিছোঁ। নিমখ যিহেতু মই অলপ বেছিকৈ দিছোঁ, খিচিৰিত অলপ নিমখ হ'লেহে খাই ভাল লাগে, সেইকাৰণে নিমখ অলপ বেছিকৈ দি দিছোঁ। অলপ সময়ৰ কাৰণে ঢাকনখন লগাই এয়া দেখিছেনে, ধুনীয়া হৈছে। অলপ যিহেতু সিজিছেও, তাৰপিছত মই ইয়াত অলপ দিছোঁ জিৰা পাউডাৰ আৰু অলপ দিছোঁ ধনিয়া পাউডাৰ। যিহেতু এই মছলাখিনিয়ে খিচিৰিখিনি খাবলৈও আৰু সোৱাদ কৰিব। এতিয়া দিছোঁ অকণমান মই ৰঙৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ অলপ দি দিছোঁ, যাতে দেখিবলৈও ধুনীয়া হয়, ৰংটোও আৰু বেছি উজ্জ্বল হয়। এনেদৰে অলপ সময় লৰোৱাৰ পাছত এতিয়া দিছোঁ চাউল আৰু দাইলখিনি। আধা কাপ চাউল লৈছোঁ আৰু আধা কাপ দাইল, যিখিনি মই ধুনীয়াকৈ ধুই পেলাই ৰাখি থৈছিলোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাই পেলাই ইয়াত অলপমান মই বন্ধাকবি দিছোঁ। যিহেতু বন্ধাকবি বেছি দিয়া নাই, অলপহে কুটি দিছোঁ, নহ'লে খাই ভাল নালাগিব। বন্ধাকবিখিনিও ধুনীয়াকৈ লৰাই হোৱাৰ পাছত এতিয়া মই ইয়াত পানী দি দিম জোখমতে। যিহেতু অলপ পানী বেছিকৈ দিব লাগিব চাউল আৰু দাইলখিনি ভালদৰে সিজিবৰ কাৰণে। এতিয়া মই এইখিনি পানী দি ধুনীয়াকৈ ঢাকনখন লগাই দিলোঁ। অলপ সময়ৰ পাছত দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। উতল অহাৰ পাছত আৰু অলপ সময় যেতিয়ালৈকে খিচিৰিখিনি ডাঠ হৈ নাহে। এয়া চাওক, আৰু অলপ সময়ৰ পাছত ধুনীয়াকৈ খিচিৰিখিনি ডাঠ হৈ আহিলে। এতিয়া লগতে মই অলপ ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিয়াৰ পাছতে দিছোঁ মই অলপ ঘি প্ৰায় 1.5 চামুচমানৰ জোখৰে দিছোঁ। ঘিখিনি দিলে খিচিৰিখিনি খাই বহুত বেছি ভাল লাগিব। এয়া দেখিছেনে, আমাৰ হৈ গ'ল ৰেডি। এতিয়া মই এখন থালিত ধুনীয়াকৈ খিচিৰিখিনি উলিয়াই ল'লোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই, নমস্কাৰ।